বছৰটোত লগ পাওঁ বা নেপাওঁ, কিন্তু বিহুৰ আগে আগে মিতালী বাইদেউৰ ফোনত মই কথা পাতোঁ। অনুষ্ঠান তেওঁৰ আত্মাৰ সৎগতিৰ কাৰণে পতা শ্ৰাদ্ধস্থলী। কিন্তু শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ ইয়াত সমবেত হৈছে অসমীয়া মডাৰ্ণ মিউজিক ভাল পোৱা মিতালী চৌধুৰীৰ সেই অনুৰূপৰণীয় কণ্ঠ ভাল পোৱা তেওঁৰ জ্যেষ্ঠ কনিষ্ঠ আৰু সমবয়সীয়া কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীতকাৰ আৰু অন্যান্য তেওঁৰ গুণমিত্ৰসকল। আমি খুব সাধাৰণতে এটা কথা কওঁ যে তেওঁৰ মৃত্যুত অসমৰ সাহিত্য জগতৰ বা সংগীত জগতৰ অপূৰণীয় ক্ষতি হ'ল। সেই কথাটো কিমান দূৰ যুক্তিসন্মত সেইটো এবাৰ প্ৰশ্ন মনলৈ আহে। মোৰ বিশেষকৈ কালি আৰু আজি মই ভাবি আছোঁ, হয়তো ইয়াতো বহুতে সেই কথাষাৰ হয়তো ক'ব বা ক'ম বুলি ভাবিছে। মই অকণমান অন্য ধৰণে ভাবিছোঁ যে ক্ষতি কিমান হ'ল বা কিমান নহ'ল সেইটো আৰম্ভ হ'ল আজিৰ পৰা। মিতালী চৌধুৰীয়ে এটা কণ্ঠ পাইছিলে ঈশ্বৰ প্ৰদত্ত, সেই কণ্ঠৰে তেওঁ অসমীয়া সংগীত আৰু ভাৰতীয় সংগীতৰ সেৱা কৰিছে। যিখিনি দিছে মৃত্যুৰ সময়লৈ সেইখিনি লৈয়ে আমি চহকী বুলি ভাবিব পাৰোঁ। তেওঁ জীয়াই থকা হ'লে কি দিলেহেঁতেন নিদিলেহেঁতেন সেইটো এটা অদৃষ্ট বা অদৃশ্য। গতিকে আমি সন্তুষ্ট হ'ব লাগে তেওঁ যিখিনি দিলে মৃত্যুৰ সময়লৈ। আমাৰ দায়িত্বটো হ'ল তেওঁক জীয়াই ৰখাৰ কাৰণে তেওঁ যিখিনি দিলে সেইখিনিক আজিৰ পৰা আমি কি ধৰণে জীয়াই ৰাখিম, কি ধৰণে স্মৰণ কৰিম, সেইটোৱে ডাঙৰ কথা বুলি মই খুব নম্ৰভাৱে অনুভৱ কৰিছোঁ। সেই উপলক্ষতে নিশ্চয় আমাৰ এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট গুণী জ্ঞানী ব্যক্তিসকল তেওঁলোকৰ নিশ্চয় মিতালী বাইদেউৰ কণ্ঠ বা মিতালী বাইদেউৰ মুখখন মনত পৰি আছে। আজি মিতালী চৌধুৰীৰ চৰাত তেওঁলোকৰ নিশ্চয় ফাৰ্ষ্ট পাৰ্চনত যদি লগ পালেহেঁতেন নিশ্চয় বহুত কিবা কিবি কথা মিতালী বাইদেউক সুধিলেহেঁতেন বা ক'লেহেঁতেন। আশা কৰোঁ সেই কথাখিনি মিতালী বাইদেউ য'তে আছে শুনিব, কিন্তু সেইখিনি আজি আমাৰ ইয়াত উপস্থিত থকা শিল্পী গুণগ্ৰাহীসকলে মুকলিকৈ আমি ইয়াতে আটায়ে ভগাই ল'ম বুলি ভাবিছোঁ। প্ৰতিশ্ৰুতিত তেখেতে পুষ্পাঞ্জলি অৰ্পণ কৰিব। আমি প্ৰথমে মিতালী বাইদেউৰ আত্মাৰ সদ্গতি কামনা কৰি 1 মিনিট সময় মৌনতা অৱলম্বন কৰিব খুজিছোঁ। যে মই সুৰকাৰ হিচাপে যেনেকৈ আজি অকণমান হ'লেও স্থান পাইছোঁ ৰাজ্যসভাত, তাত 4-5জন শিল্পীৰ ভিতৰত মিতালী চৌধুৰীৰ গায়কী মোৰ সুৰকেইটা যেনেকৈ গাইছে তেখেতে যথেষ্ট মোক সুৰকাৰ হিচাপে ওপৰলৈ লৈ গৈছে। তাৰ কাৰণে মই সদায় ধন্যবাদ তেখেতৰ ওচৰত। আৰু মিতালীক লগ পাইছিলোঁ মই ৰেডিঅ'ত যেতিয়া সোমাওঁ 70 চনত, তেতিয়া সৰু ছোৱালী অকণিমালত গান গাব আহে। তাৰপিছত অকণিমালৰ এটা অনুষ্ঠান থাকে, এই মাহৰ গীত অকণি গীত, যিটো 4 দিন বাজে মাহটোত একদম পাৰফেক্টলি গায়। এণ্ড মই ক'ব খুজিছোঁ শ্বি ইজ এ কমপ্লিট ছিংগাৰ, টোটেল ছিংগাৰ বুলি যাক কয়, কোনো ডিফাৰেঞ্চি মানে কোনো ডিফিচিয়েঞ্চি নাই। ক্লাছিকেল গানো গায়, তাৰপিছত আজিকালি আইটেম চং বুলি কয়, যিহেতু তেতিয়া কেবাৰে গান আছিলে, ৰাতি মায়াবিনী যেনেকৈ গাইছে, যেনেকৈ যিটো তপনৰ সুৰৰ কেতিয়াবা নিজকে ইমান ক্লাছিকেল বেছ শিৱৰঞ্জনীৰ আগত সেইটোতো তাই কমপ্লিট গাইছে। দিছ ইজ এ কমপ্লিট ছিংগাৰ। আৰু আজি তেওঁ নাইকিয়া হোৱাত আমাৰ মাজৰ পৰা সংগীতৰ পৃথিৱীত নাই হোৱা হ'ব। মই ভাবোঁ যে অসমীয়া গায়কীৰ ক্ষেত্ৰত ফিমেল ছিংগিঙৰ ক্ষেত্ৰত যথেষ্ট অসমে হেৰাইছে, বহুত লছ হৈছে অসমীয়া গায়কীৰ ক্ষেত্ৰত। আৰু মিতালীক মই সদায় ইয়াৰ পৰা প্ৰাৰ্থনা কৰি তেওঁ মোৰ কাৰণে তেওঁ মৃত্যু হোৱা নাই, কাৰণ মোৰ সুৰবিলাক তেওঁ গাই পেলাই যিটো স্থানত ৰাখিছে, তেওঁ মোৰ কাৰণে সদায় জীয়াই থাকিব। তেওঁৰ গানৰ সুৰবিলাক মাতটো শুনিলে তেওঁ মই জীয়াই থাকে যেন লাগিব। যদি মিতালী wherever you are, শান্তিত থাকা, য'ত আছে তুমি গান গাই থাকা, তুমি ইউ লিভ ফৰ মিউজিক, ইউ ডাই ফৰ মিউজিক। গতিকে য'তে থাকা শান্তিত থাকা। গড ব্লেছ ইউ। থেংক ইউ।
উপস্থিত ৰাইজসকল, মই মিতালীক মই যিটোৱে লগ পাইছিলোঁ 1973 চনত মোৰ এটা শুভ মুহূৰ্তত তাই তেওঁ গীত আমাক কোমল বাবা বাইদেউ শুনাইছিলে। তেওঁৰ গীত শুনি মই যিটো অভিভূত হৈ গৈছিলোঁ। আমি অনুতাপ ছবিতে 12 বছৰীয়া ছোৱালী দুজনী গান গাবলৈ লৈ গৈছিলোঁ আৰু সেই তেওঁ যেতিয়া আমাৰ 3টা বেলেগ বেলেগ ধৰণৰ গীত গাইছিলে নহয়, আমি বলিউডৰ মিউজিচিয়ানবিলাকেও মন্ত্ৰমুগ্ধ হৈ গৈছিলে। তাইক আৰু মই তাইৰ বাবে কিনো ক'ম, তাই সুপাৰষ্টাৰ ছিংগাৰ, আমাৰ অসমে বৰ ডাঙৰ এগৰাকী মানে ডেভিড ছিংগাৰ হেৰুৱালে আৰু তাৰ ভৱিষ্যতে আৰু বহুত কিছু কৰিব পাৰিলেহেঁতেন, কিন্তু সময়ে তাইক লৈ গুচি গ'ল। ভগৱানে তাৰ আত্মাৰ শান্তি দিয়ক আৰু তাইৰ গীতবোৰ যেন সদায় মানুহৰ মাজত প্ৰচাৰ হৈ থাকক আৰু সেইটোৱে মোৰ। মিতালীক মই লগ পাইছিলোঁ 1970 নে 71 চনত পাইছিলোঁ। তেতিয়া মিতালীৰ কোনোবা এখন ফাংচন চাইছিলোঁ মই। মিতালীয়ে গাইছিল বিয়াটো 2000। মই মোহিত হৈছিলোঁ এই গায়কীত আৰু বেয়া লাগিছে। মিতালীৰ নিচিনা ছিংগাৰ আমি অসমীয়া হয়তো পাবলৈ বহুত দিন লাগিব, পাম নে নাপাম নাজানো। মিতালীকতো নাপাওঁ, কিন্তু মনে প্ৰাণে মই কামনা কৰিছোঁ মিতালী যদি থাকে, মিতালী শান্তিৰে থাকক। আজি এই মুহূৰ্তত মোৰ এটা দিন মনত পৰিছে। এইটো আছিল বহুত সৰু 1972 চন। তেতিয়া আমাৰ ভাইব্ৰেশ্যন গ্ৰুপ আছিলে। আমি সেইদিনা মানে সেইবাৰ কটন কলেজৰ আমি কলেজত প্ৰগ্ৰাম কৰিম। মিতালী বাইদেউ মেঘালী আহি মোক কৈছিলে, দেউতানে আজি মোৰ ভণ্টীয়েও 2টা গীত গাব, আপোনালোকৰ লগতে গাওক নেকি? মই কৈছিলোঁ ঠিক আছে হ'ব। আৰু সেইদিনা তাই আমাৰ গ্ৰুপৰ লগত প্ৰথম কটন কলেজত গীত গাইছিলে। মই গীত শুনি আচলতে সঁচাকৈ অভিভূত হৈছিলোঁ। আৰু তেতিয়া তাই মিতালী বোধকৰ আমাৰ পাণবজাৰ স্কুলৰ ছাত্ৰী, সৰু ছোৱালী, ফ্ৰক পিন্ধি আহিছে। তাৰপিছত সেই যাত্ৰা আৰম্ভ হৈছিল আৰু আমি মিতালীৰ লগত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুতো প্ৰগ্ৰাম কৰিছিলোঁ। আৰু আজি মোৰ শ্ৰদ্ধাৰ তপন দা আছে, তপন দাৰ নিশ্চয় মনত আছে 71 চনত অনুতাপ আছিল নহয়। অনুতাপ ছবিৰ কাৰণে মই মিতালীক আমি জিদ্দাহঁতৰ লগত পৰিচয় কৰাই দিছিলোঁ যে এই ছোৱালীজনী ইমান ভাল গায়, তাই একেবাৰে প্লেবেকৰ যোগ্য, আপোনালোকে তাইক এটা সুবিধা দিয়ক। আৰু তপন দাই কোৱা আমাৰ তপন দাহঁতে শুনি সঁচাকৈ আচৰিত হৈছিল আৰু লগে লগে সেইটো হৈছিলে। মিতালীৰ তাইৰ যিটো গায়কী আছিলে আৰু তাই ইমান সুন্দৰকৈ কপি কৰিব পাৰিছিলে, মানে আয়ত্ত কৰিব পাৰে। ফটককৈ যিকোনো কথা এটা তাক কৈ দিলে ফটককৈ আয়ত্ত কৰিব পাৰে। তো মিতালী এইখিনি এনেকৈ কোৱা লগে লগে তেনেকুৱা হৈছিল। গতিকে এই গুণটো বহুত শিল্পীৰ কম থাকে, বহুতৰ ভালকৈ থাকে। মিতালীটো সাংঘাতিক আছিলে। আৰু যিটো কাৰণে তাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি যেতিয়া প্ৰগ্ৰাম কৰি ফুৰিছিলোঁ, বম্বেৰ পৰা এগৰাকী ইমান ওপৰৰ খাপৰ ছিংগাৰে গোৱা গীতসমূহ একদম অবিকল একেধৰণে তাই গাইছে। হয়তো তাই মিতালীক আমি আৰু কিছু বছৰ পোৱা হ'লে আৰু বহু সুন্দৰ সুন্দৰ গীত পালোঁহেঁতেন, যিখিনি আমি আজি হেৰুৱাইছোঁ। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ মিতালী যেন তাইৰ আত্মা শান্তি লাভ কৰক। স্কুলত পঢ়ি থাকোঁতে আমি ছবি জগতলৈ অহাৰ বহু আগতেই মিতালীয়ে নেপথ্য কণ্ঠশিল্পী হিচাপে সেই 12 বছৰ বয়সতে গীত গাইছিল। গীতবোৰৰ মাজেৰে তেওঁৰ লগত চিনাকি। তাৰপিছত এই ঘৰতে আমি এখন ছবিৰ শ্বুটিং কৰিছিলোঁ। তেতিয়া মই মিতালীক লগ পাইছিলোঁ আৰু ইমান ভাল লাগিছিল চাই। মিতালীয়ে ইমান সুন্দৰকৈ সংগীতৰ কথা কৈছিল। আমি ইমান নাজানো সংগীতৰ কথা, কিন্তু তাই কওঁতে মই সঁচাকৈ মিতালী ইমান টেলেণ্টেড। সেইদিনাৰ পৰাই মোৰ তেওঁলৈ শ্ৰদ্ধাও কৰিছিল। আজি এইখিনি সময়ত মিতালীৰ এইটো বয়সত এনেকৈ এখন স্মৃতিচাৰণ সভা কৰিব লগা হৈছে। সঁচাকৈ অত্যন্ত দুখ লাগিছে। যি কি নহওক, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
আপোনালোক সকলোলৈ মোৰ মৰম শ্ৰদ্ধা যাচিছোঁ। আজি এনেকুৱা এটা দিনত, এনেকুৱা এটা পৰিৱেশত আমি সকলোৱে বৰ ইম'চনেল হৈ পৰিছোঁ। আৰু মিতালী আমাৰ মাজৰ পৰা গুচি যোৱা দিনৰে পৰা প্ৰত্যেক দিনাই মনত কৰিছোঁ মিতালীক লগ পোৱাৰ মুহূৰ্তবিলাক। মিতালী কেনেকুৱা আছিল, সৰুকালিত কি সুন্দৰকৈ মিতালীয়ে নাচিছিল, আৰু তাই ইমান সুন্দৰ নাচিছিল সৰু ছোৱালীজনী। তাই ডান্সটো শেষ হোৱাৰ লগে লগে কোনোবা এটাই গৈ তাইক দাঙি কোলাত লৈ আহি পেলাই অডিয়েঞ্চৰ মাজলৈ লৈ আহিছিল। এইবোৰ দৃশ্য মোৰ মনত পৰে। জেপিদাহঁতে কোৱাৰ দৰে মিতালী অদ্বিতীয়, চি ইজ এ টোটেল ছিংগাৰ। মিতালী, দ্বিতীয় মিতালী আমাৰ অসমত আৰু ওলাব বুলি মই ক'ব নোৱাৰোঁ, আশা নকৰোঁ, আৰু হয়তো নোলাব। কাৰণ মিতালীৰ যিটো কেপেবিলিটি সেইটো অকল অসমত কিয়, ভাৰতত কিয়, গোটেই পৃথিৱীতেই তেওঁ উজ্জ্বলি আছে আৰু সদায় উজ্জ্বলি থাকিব। আৰু মিতালীৰ এটা গুণ মোৰ সদায় ভাল লাগে, তাইৰ হাঁহিমুখীয়া আৰু ইমান খোলা ছোৱালীজনী, ইমান সৰু ছোৱালী। তাই আমাৰ মাজত বহুত বয়সৰ ডিফাৰেঞ্চ, কিন্তু লগ পালে এনেকুৱা লাগিব যেন তাই মোৰ বান্ধৱীহে, একদম সাৱটি ধৰিলে। আৰু খুব চখীন আছিল নহয়, তুমি এইটো কি পিন্ধিছা, তোমাক বৰ ভাল দেখিছে, মোৰ এইটো ভাল লাগিছেনে, এনেকুৱা বহুত কথা। মানে ইমান ভাল লাগি যায় নহয়, মনটো ভৰি যায়। মিতালী ইমানেই তাই খোলা আৰু ভাল লগা, হাঁহিমুখীয়া, মৰম লগা ছোৱালী আছিল। এইবোৰ কথা মই মনত কৰিছোঁ, মনত পৰি আছে, তাইৰ মুখখনো মনত পৰি আছে। মুম্বাইলৈ যোৱাৰ পিছত খুব বেছিকৈ লগ পোৱা নাছিলোঁ, কিন্তু মিতালীৰ গীত শুনি আছোঁ, অনুষ্ঠান চাই আছোঁ, আৰু হঠাতে কেতিয়াবা কিছুমান প্ৰগ্ৰেমত লগো পাইছোঁ। গতিকে মই আজি মিতালীৰ এই দিনটোত মই তেওঁৰ স্বামী দিলীপ শইকীয়া সোণোৱাল আৰু তেওঁৰ মৰমৰ জীয়ৰী দুয়োকে মোৰ অন্তৰৰ পৰা সমবেদনা যাচিছোঁ। মিতালী সদায় জীয়াই থাকিব, তেওঁৰ গীতবোৰ জীয়াই থাকিব আমাৰ মাজত। আজি মিতালীৰ এই শ্ৰাদ্ধস্থলী মিতালীক স্মৰণ কৰিবলৈ আচলতে বহুত কথা ক'ব লাগিব, কিন্তু মই এটা কথা কওঁ, মই যেতিয়া মিতালী আৰম্ভ কৰিছিল গান গাবলৈ, বহুত সৰুৰে পৰা গোটেইখিনি আপোনালোকে শুনিলে। এটা সময়ত আমি মিতালী প্ৰগ্ৰাম থাকে বুলি ক'লে মই ফেন আছিলোঁ মিতালী। আমি ভৰলুকত মিতালী চৌধুৰীৰ প্ৰগ্ৰাম আছে বুলি চাবলৈ যাওঁ, আমাৰ বন্ধু বান্ধৱবিলাক এটা সময়ত। গতিকে সেই মিতালী আহি পেলাই 1982 চন নেকি, কিমান চনত আমি এটা কেছেটত গান গাবলৈ গ'লোঁ কলিকতাত। মই প্ৰথম মিতালীক সেই ওচৰৰ পৰা মই এটা এলবামত গীত গাবলৈ সুযোগ পাইছিলোঁ। তেতিয়া মই মিতালীক মানে আমাতকৈ যথেষ্ট সৰু কাৰণে খুব এটা মই ভবা নাছিলোঁ, কিন্তু ইমান এনকাৰেজ কৰিব পাৰে এজন কো ছিংগাৰক মই সেইটো দেখিলোঁ তেতিয়া। আৰু ইমান ফূৰ্তিবাজ আছিল। তেতিয়া মেঘালীও আছিলে লগত, অসমৰ ওচৰত আছিল, দলি ঘোষ আছিলে। সেই কেছেটটি কিন্তু তাত যি দুটা গীত গাই থৈ গ'ল, সেইটো মই মাজে মাজে উলিয়াই এতিয়াও শুনো। কেছেটটো খুব এটা তেতিয়া পাব্লিচিটি নাছিল কাৰণে চাগে সেইটো ৰাইজে শুনা পোৱা নাই, নুশুনিলে ভালদৰে। তাৰপিছত মিতালীক নিজৰ গায়কীৰ কথা ক'বলৈ হ'লে মিতালীৰ ওপৰত আমাৰ আৰু যাবলৈ তেওঁৰ সময় আছিল। যিখিনি স্থান পাইছিলে, উচ্চ স্থান পাইছিল, তাতকৈ বহুতখিনি থাকি গ'ল। মিতালী এই অকালতে আমি হেৰুৱালোঁ। গতিকে তেওঁ জীয়াই থকাহেঁতেন আৰু বেছি আমি পালোহেঁতেন তেওঁৰ পৰা গান। আৰু তেওঁৰ আচলতে ক'বলৈ গ'লে বহুত কথা ক'ব লাগে। এবাৰ মই আহিছিলোঁ ইয়াত, মই আজি এটা কথা খুব অনুভৱ কৰিছোঁ। মই এই ঘৰটোলৈ প্ৰথম আহিছিলোঁ, মই তেখেতৰ স্বামী দিলীপ শইকীয়া সোণোৱালৰ লগত কিবা এটা বিশেষ কথা পাতিবলৈ আহোঁতে মিতালীয়ে আমাক দেখুৱাইছিল, ভিতৰৰ ৰুমখন দেখুৱাইছিল। সদায় ইয়াত চাহ পাতিম, আপোনাক চব আহিব লাগিব, গোটেইখিনি দেখুৱালে, কিমান আগ্ৰহেৰে দেখুৱাইছিল। সেই দিনটো আৰু নাহিল। আজি মই সেইখন চোতালত এটা শ্ৰাদ্ধস্থলীত তাত পঢ়িছোঁ, মই তেতিয়া ভাবি আছোঁ সেইবোৰ কথাই। মিতালী ইমান উজ্জ্বল আছিলে আৰু ইমান এনকাৰেজ কৰিব পৰা কো ছিংগাৰ, সেইটো কথা মই পুনৰ দোহাৰিছোঁ।
গতিকে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। মিতালী অসমীয়া সংগীত জগতৰ অনন্য শিল্পী আছিলে, কিন্তু তাতোকৈ আৰু এটা বিশেষ গুণ আছিলে, মিতালী আছিল প্ৰাণৱন্ত। মিতালী য'তে আহে এজাক হাঁহি লগত আহি যায়। মই মিতালীক কেতিয়া লগ পাইছোঁ, কেতিয়াৰ পৰা লগ পাইছোঁ মোৰ মনত নাই, কিন্তু মোৰ মনত পৰে দুলীয়াজানৰ এখন ফাংচনলৈ আমি একেখন গাড়ীতে গৈছিলোঁ। মিতালীৰ মাক গৈছিলে, আৰু সেই মঞ্চত মই তেতিয়া ডাঙৰ, মিতালী সৰু ছোৱালী হিচাপে তাই গীত গাবলৈ গৈছে। তাত পৰিৱেশন কৰা এটি গীতৰ দৃশ্য মোৰ এতিয়াও মনৰ আগত ভাহি থাকে। ভাল গায়িকা এজনী গুচি গ'ল। অসমৰ ইঞ্জিনিয়াৰিঙৰ বাবে কটন কলেজত মিতালী বাইদেৱে গীত পৰিৱেশন কৰিবলৈ আহিছে। মই মঞ্চত এই অনুষ্ঠানটো আঁত ধৰি আছিলোঁ, আৰু যেতিয়া মিতালী বাইদেৱে তেওঁৰ ফুল অৰ্কেষ্ট্ৰাটো লৈ গীত পৰিৱেশন কৰিছিল, মই ষ্টেজৰ পৰা অবাক হৈ চাইছিলোঁ। মই ভাবিছিলোঁ যে বাহিৰৰ বম্বে ছিংগাৰ্ছখিনিক কেতিয়াবা দেখাৰ সুযোগ হৈছিলে, আৰু ইয়াত বহুতো ছিংগাৰ্ছক দেখিছোঁ, কিন্তু ইমান জোৰ, ইমান মেগনিফিচেণ্ট কণ্ঠ, ইমান জোৰদাৰ কণ্ঠ। মই ঘৰত গৈ মোৰ জেঠাইক কৈছোঁ, আজি মিতালী চৌধুৰীৰ ফাৰ্ষ্ট প্ৰগ্ৰাম চালোঁ, ইমান ভাল। জেঠাই কৈছোঁ, আমিতো আগলৈ পৰা দেখি আছোঁ, আমি তেওঁক অসমৰ আশা ভছলি বুলি কওঁ। ইমান ধুনীয়া তেওঁৰ কণ্ঠ আছিল। মোৰ যিখন প্ৰথম ছবি গুণগুণ গানে গানে, তেওঁ তাত এটা গীত গাইছিলে। তেতিয়া মোৰ প্ৰথম ছবি আছিল কাৰণে মই প্ৰত্যেকটো ৰেকৰ্ডিঙত গৈছিলোঁ, মোটামুটি প্ৰত্যেকটো ৰেকৰ্ডিঙত গৈছিলোঁ। তাতে ষ্টুডিঅ'ত এখন মনিটৰ থাকে, কোনটো ষ্টুডিঅ' আছে মই পাহৰিলোঁ, মনিটৰ থাকে, য'ত ছিংগাৰে কি গাইছে গম পাই থাকে। মিতালী বাইদেৱেতো ইমান অনুভৱ কৰা নাছিলে। তেতিয়া তেওঁ সেই গীতটো গাইছিলে, যৌৱনৰ ভাল লাগে বুলি। সেই গীতটো প্ৰথম যিটো গীত আছিলে ছবিখনৰ, এইটো গীতৰ পাহাৰত দৃশ্য গ্ৰহণ কৰা হ'ব। চ' তেওঁ আৰু মুকলিকৈ গাইছিলে যাতে আউটডোৰ ফিলটো আহে। চ' শ্বি ৱাজ এ ব্ৰিলিয়েণ্ট ছিংগাৰ, অসমৰ একদম সাংঘাতিক লছ, আৰু বিশেষকৈ চিনেমাৰ প্লেবেকৰ ক্ষেত্ৰত। আৰু তেওঁক বহুতো অকেশ্যনছত পাইছোঁ, সকলোৱে পোৱাৰ দৰে তেওঁৰ একেবাৰে অহংকাৰ নাছিল, খুব ধুনীয়াকৈ সকলোকে মাতে। এণ্ড we will miss a very, very, very talented singer and a very glamorous and colorful personality. ঈশ্বৰে তেওঁক চিৰশান্তি দিয়ক, তেওঁৰ পৰিয়ালৰ লোকসকলক, তেওঁ ভাল পোৱা লোকসকলক সাহস দিয়ক, শান্তি দিয়ক, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। যেতিয়া খবৰটো পালোঁ মিতালী বাইদেউ আমাৰ মাজত নাই বুলি, সঁচাকৈ বিশ্বাস হোৱা নাছিল। শৃংখে উঠিছে, বুকুখন ভয় লাগি গৈছে যে এটা যেন বিটাৰ ট্ৰুথ এটাক আমি ফেচ কৰিছোঁ আজি। তেখেতক মই যেতিয়া পাইছিলোঁ শ্বুটিঙৰ সময়ত, আগতে তেওঁৰ গান প্ৰায়বোৰ আমাৰ মুখস্থ, প্ৰায়বোৰ গানেই আমি শুনিছোঁ। পিছলৈ তেওঁ এলবাম কৰিছিল বা সেইবোৰ ভিডিঅ' এলবামছলৈ তেওঁ কনভাৰ্ট কৰিছিল, কিন্তু তাৰ আগত তেখেতৰ প্ৰতিটো গান, অলমষ্ট অল দ্য ছংছ আমি জানিছিলোঁ, বা ফাংচনছত গালে আমি প্ৰতিটো গানেই আমাৰ কাৰণে অতি চিনাকি। মোৰ মাহঁতৰ কাৰণেও চিনাকি, মোৰ মাহীহঁত, মোৰ বাইদেউহঁত, সকলোৱে যেন তেওঁৰ গানবোৰ জানে, আৰু প্ৰতিটো গানেই ইমান লাইভলি, ইমান সুন্দৰকৈ তেওঁ গাইছিল যে প্ৰতিটো জেনেৰেশ্যনে সেই গানবোৰৰ লগত চিনাকি হৈছিল। গতিকে মই তেওঁক গুণগুণ গানে গানে ছবিখনতেই পাইছিলোঁ। সেই গীতটো যৌৱনৰ বা লাগি, সেইখন ছবিত ময়ো অভিনয় কৰিছিলোঁ। গতিকে সেই গীতটো যেতিয়া শুনো ইমান ভাল লাগে যে আগতে কেছেটটো, গাড়ীত আগতেতো আমাৰ CD নাছিল, কেছেট আছিল। সেই কেছেটটো শুনি যেন বেয়া হৈ গ'ল, এতিয়া আৰু মানে নবজা হৈ গৈছে, কাৰ্বন জমে কাৰণে নাইকিয়া হৈ গ'ল। কিন্তু সেই ইমান বেয়া লাগিছিল যে এই গীতটো এতিয়া সেইখন গাড়ী, মোৰ মা দেউতাই CD বজাব নাজানে, চ' তেওঁলোকে কেছেট প্ৰেফাৰ কৰে। ত' দেউতাই কয় এই কেছেটটো মোক আকৌ আনি দিবাচোন, মানে ইমান ফেভৰেট মোৰ মা দেউতাৰ। ঠিক তেনেকৈ যেতিয়া তেওঁৰ এলবাম এটিত কাম কৰিবলৈ মোক তেওঁ ক'লে যে আমি ইয়াতে আহিছিলোঁ প্ৰথম গীতটোৰ হেৰি কৰিবলৈ, পিকচাৰাইজ কৰিবলৈ, তেতিয়া তেওঁ দেখিছোঁ তেওঁ ৰাতিপুৱাই মেকআপ লৈ ৰেডি হৈয়ে আছে। মানে ইমান তেওঁৰ চখ যে তেওঁ এতিয়া গীতটো কেৱল গোৱাটোৱেই নহয়, তেওঁ সেই গীতটোত ওলাব, তেওঁ নিজে অভিনয় কৰিব। সেই চখটো দেখি মোৰ সঁচাকৈ ভাল লাগিছে যে ইমান লাইভলি মানুহগৰাকী ৰাতিপুৱাই উইথ ছ' মাছ অফ এনাৰ্জি তেওঁ ৰেডি হ'ল। তাৰপিছত যেতিয়া আমাৰ শ্বুটিং হৈ আছে, আমি এটা সময়ৰ পিছত টায়াৰ্ড ফিল কৰোঁ,
যে ইমানবোৰ কাপোৰ চেঞ্জ কৰিবলগীয়া আছে, ইমানবোৰ কাম কৰিবলগীয়া আছে, কিন্তু তেওঁ ইমান ভাল পাইছিল যে তেওঁ ইযোৰৰ পিছত সিযোৰ মেখেলা চাদৰ পিন্ধি আহি কয় এই মোক ধুনীয়া লাগিছেনে চোৱাচোন, মানে দ্যাট এনাৰ্জি টিল দ্য লাষ্ট মুমেণ্ট, সেইটো সঁচাকৈ মই নতুনকৈ আৰু ক'ব নালাগে, যিসকলে তেখেতক পাইছে ওচৰৰ পৰা সকলোৱে জানে যে তেওঁ কিমান লাইফলি আছে। তেনেকৈ আমি গাঁৱত এটা এটি গীতৰ শ্বুটিং কৰিছিলোঁ, তাতেও আমাৰ গোটেই ৰাতি তাত শ্বুটিং হৈছে, অলমষ্ট ৰাতিপুৱাই গ'ল, কিন্তু তেওঁ ভাগৰি নগ'ল। তেওঁ শেষ শ্বটটো, গীতটোৰ শেষ শ্বটটো তেওঁৰ মোৰ একেলগে আছিল। মোৰ এনেকুৱা লাগিছিল যেন কেতিয়া গান শেষ হ'ব, শ্বুটিং শেষ হ'ব, কিন্তু তেওঁ সেই লাষ্ট শ্বটটোলৈকে উইথ লটছ অফ এনাৰ্জি এণ্ড এনথুজিয়াজম তেওঁ শ্বুটিঙত পাৰ্টিচিপেট কৰিছিল। ত' মিতালী বাইদেউ তেনেধৰণৰ এগৰাকী মানুহ আছিল। মই ভবাই নাছিলোঁ যে ইমান কম বয়সত ইমান সোনকালে তেওঁ আমাক এৰি থৈ গুচি যাব, নহ'লে মেবি মই বহুত আগতে তেওঁৰ ওচৰত বহুবাৰ আহিলোহেঁতেন আৰু তেওঁ ক'লোহেঁতেন যে বাইদেউ আমি সঁচাকৈ আপোনাক বিৰাট ভাল পাওঁ, ময়ো আপোনাক বিৰাট ভাল পাওঁ, আমাক গ্ৰেট ফেন অফ ইয়ৰ, যিটো ক'বলৈ মই সুযোগ নাপালোঁ। তেতিয়া মাহঁতে কৈছিলোঁ যে বাইদেউ সঁচাকৈ দে চ' লাইটলি দেখিলেই ভাল লাগে, কিন্তু কিমান ভাল পাওঁ বা কিমান দূৰ আমি তেওঁৰ ফেন সেইটো ক'বলৈ সুযোগ নাপালোঁ। গতিকে আজি কৈছোঁ যে তেওঁক সঁচাকৈ শ্ৰদ্ধা কৰোঁ, তেখেতক সঁচাকৈ আমি বহুত বেছি